গৰুৰ পোৱালিটো দিছে লগে লগে একদম আদা খাই ঘূৰি ওলাই দিছে পথাৰত। দাঁত কি হ'ল দাঁত ইফালে পইচা দে বাই বাই আজি বহুত গৰম মানে পানী খাই খাই অৱস্থা নহয় যায়। আৰু এইফালে এইমছ হস্পিটেল জকাছ এইখন হৈছে হস্পিটেল। লিখা আছে কি আই লাভ এইমছ গুৱাহাটী। এইফালে চাওক ৱাও কুকুৰে খাই দিছে কুকুৰৰ উৎপাত বহুত আজিকালি। গৰুৰ পোৱালিটো দিছে লগে লগে একদম আদা খাই ঘূৰি ওলাই দিছে পথাৰত। দাঁত কি হ'ল দাঁত দাঁত খুৰিয়া গেছে হা দাঁত গীতা অ' নহয় ফাক ফাক নেকি দাঁত গীতা নাই আমাৰ দাঁত কিবা দাঁতত বেমাৰ লাগছে যে এনেহেন কথা নাছিলো কি তামোল বেছি খাওয়া যায় না নাই আগতে? নাই আমাৰ আগতে বেমাৰে দাঁতৰ কিবা পানী খাব নোৱাৰো কিবা ঠাণ্ডা বস্তু খাব নোৱাৰো কৰি থাকে আৰু উগৰি উগৰি যায়। বৰ্তমান আমি গৈ আছো মানে ক'ত আমি ক'ত যাম এতিয়া এইমছ হস্পিটেল। এতিয়া মানে আমি ক'ত যাইছো নহয় মানে আমি বাছত উঠিব গৈ আছো মানে চাচা এই যে টেনচন খাওয়ার আগে ষ্টেচনৰ আগে মানে ক'ত যাবি ষ্টেচনৰ আগত ট্ৰেইনত উঠি যাবি ষ্টেচনৰ আগে মানে ইঞ্জিনত ঠিকে আছে দে ভালে আছে মেইন ইঞ্জিনত ওই রাখে না নহয় একটা দিন আমরা সারাদিন কাম করতে করতে ইফালে পইচা দে বাই বাই বিস্কুট কাটা বিস্কুট আজি অলপ কমিল নেকি না কমছি নেকি অঁ মাৰা নেকি এইফালে কি এইটো টিকলি পিঠা খাওঁ যে দি দিয়ে যে কেনেকুৱা টিকলি পিঠা টিকলি পিঠা কিমান টিকলি পিঠা গিলা কিমান ভাড়াটো লওক তো আমি মানে পালোঁ ইফালে মানে ট্ৰেইনৰ কি বুৰিলে এইডাল কি বুলি কয় ট্ৰেইন আহিব টাইম হৈছে ছিগনেল পৰিল তো মানে আমি এতিয়া নামি যাম আৰু মানে এইফালে চাওক 2 মিনিটৰ ৰাস্তা চল 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 তো গাইজ বাছৰ পৰা নামি মানে আমি এতিয়া গৈ আছোঁ এইমছ হস্পিটেল। আৰু এইফালে এইয়া তো আজি বহুত গৰম মানে পানী খাই খাই অৱস্থা নহয় যায়। আৰু এইফালে এইমছ হস্পিটেল আপোনালোক গেট দেখুৱাই দিম। প্ৰথমতে গেট কেনে আজি গৰম কেনে বঢ়িয়া লিচু পানী খাওঁ বটল এইটো হৈছে এইমছ হস্পিটেলৰ গেট গেট জকাছ তো গাইজ এইখন হৈছে এইমছ হস্পিটেল। ইফালে চাওক সন্মুখৰ পৰা
আৰু এইফালে ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাই দিম চাওক ফুল এইফালে ফুল আৰু এইফালে আছে চাওক আৰু এটা ধুনীয়া পৰিৱেশ মানে একদম চাৰিওফালে ধুনীয়া মানে বহুত বহল মানে ঠাইডোখৰ এইফালে চাওক হা পূৰা পৰিষ্কাৰ আৰু চাফ চিকুণ একদম আন মেডিকেলতকৈ মানে বহুত পৃথক মানে একদম বেলেগ ধৰণৰ মানে একদম আহিয়ে ভাল লাগে কিবা এটা মানে পৰিৱেশত সঁচা এই পৰিৱেশটো মজা আৰু এইফালে চাওক কাষত পাহাৰ আছে এইফালে এইফালে গাড়ী থোৱা ঠাই এইফালে গাড়ী ৰাখে এইফালে চাওক এটা ঘূৰাইছোঁ আপোনালোকক উঠাই গৈ এইখন হৈছে হস্পিটেল আৰু চাওক না এইফালে আছে চাওক মানে বহুত ভাগ আছে ইয়াতে মানে সেইকাৰণে মানে বহুত ডাঙৰ হয় এৰিয়াটো বহুত ডাঙৰ হয় এইফালে চাৰিওফালে মানে আছে তো গাইজ এইফালে মানে লিখা আছে কি আই লাভ এইমছ গুৱাহাটী এইফালে চাওক ৱাও মজা লাগিছে কেনেকুৱা জক্কাছ এইফালে ফুলৰ বাগিচা আছে এইফালেও আৰু ইয়াতে এনেকুৱা গাড়ী পাব দেখা পুৰা এইফালে চাওক পুৰা ফুলৰ বাগিচা এইফালে এতিয়া কি গছ বুলি কয় এইবিলাক নাৰিকল নেকি এইফালে চাওক কি ধুনীয়া পৰিৱেশ চাৰিওফালে মানে ধুনীয়া পৰিৱেশ চাৰিওফালে মানে জক্কাছ কেনে আহি কেনে লাগিল মানে বেলেগ মেডিকেলতকৈ ধুনীয়া কিন্তু ন এইফালে এনেকুৱা গাড়ী দেখা পাব আপোনালোকে এইফালে আৰু এইফালে মানে আমি ওলাই গৈ আছোঁ এতিয়া এইটো হৈছে গেট মেইন গেট বঢ়িয়া এইমছ লেখা আছে এইমছ কি হ'ল ভাই কি হ'ল গাইছ আমি এতিয়া চাহ খাই ল'ম মানে অলপ পূৰা গৰম না অলপ জিৰাইছোঁ আৰু ইয়াতে এইফালে চাহ বনাই আছে এইফালে চাহ বনাব পাৰিছোঁ এইফালে আৰু ইয়াৰ ৰখিব পৰা নাই মানে এস্কৰ হ'ব দে চাহত চাপা লৈছি না খুন্দা খালি হয় তেনে খুন্দে খাই গ'লি হয় তেনে পথত লগাই লৈছে মজা
গৰম